এই বিজেপি চৰকাৰ ইলেকশ্যন জিকাৰ পাছত ট্ৰাইবেলসকলকে তেওঁলোকে টাৰ্গেট কৰিছে। এই বিজেপি চৰকাৰটো পুৰা এণ্টি ট্ৰাইবেল আৰু আমাৰ ট্ৰাইবেলসকলক ভৰিৰ তলত ৰাখিবলৈ সেই মনুস্মৃতিত যিটো লিখিছে ভৰিৰ তলত থাকিব লাগে বুলি সেইটো কামেৰে তেওঁলোকে ইমপ্লিমেণ্ট কৰিবলৈকে লৈ আছে। সেইকাৰণে কাজিৰঙা ওচৰত ইংলে পথাৰ বুলি ইংলেং পথাৰ বুলিও কয়, ইংলে পথাৰ, তাত DS কোম্পানীক 1000 নহয় জানো বিঘা মাটি দিলে, বিক্ৰী কৰিলে আৰু তাত 7 ষ্টাৰ হোটেল তেওঁলোকে বনাব। তাত আমাৰ কাৰ্বি আৰু আদিবাসীসকলৰ গাঁও আৰু তাতে কাৰ্বি আৰু আদিবাসীসকলে 3টা জেনেৰেশ্যন তাত খেতি কৰি খাই আছে, জীয়াই আছে। এতিয়া তেওঁলোকক জীয়াবলৈ নিদিবলৈ এই স্কিমটো লৈছে, তেওঁলোকক খেদিবলৈ, আকৌ বেছিকৈ দুখীয়া হ'বলৈ এইটো কাম কৰিছে। আৰু তাত আমি এজিটেশ্যন কৰি আছোঁ, আদিবাসী কাৰ্বিসকলো এজিটেশ্যন কৰি আছোঁ। লগতে আমাক প্ৰণৱ দলে লিডাৰ, আমাৰ ট্ৰাইবেল লিডাৰ, এখেতে UNO লৈও গৈ থাকে, ইউৰোপত কিবা কিবি ইণ্টাৰনেশ্যনেল মিটিঙত তেওঁ এটেণ্ড কৰি থাকে। তেওঁ সাহস আছে, ৰাইজৰ কাৰণে তেওঁ কাম কৰি আছে, স্পেচিয়েলি ট্ৰাইবেলসকলৰ কাৰণে। কিন্তু তেওঁক এৰেষ্ট কৰিছে যোৱাকালি, আৰু ক'ত তেওঁক লৈ গৈছে আমি ক'ব নোৱাৰোঁ। জেলতে তেওঁক শ্ল' পয়জন দি পেলাই মাৰি পেলাব নেকি বুলি আমি ভয় কৰোঁ। লগতে ৰাভাসকলো কামৰূপ ডিষ্ট্ৰিক্টৰ ভিতৰত বকো যোৱা ৰাস্তা, তাতে কিবা এটা টাউনশ্বিপ বনাব বোলে তেওঁলোকৰ গাঁৱত। টাউন নহ'লে মানুহ থাকিব নোৱাৰে নেকি? গাঁওহে বঢ়াব লাগে, গাঁওহে কৰিব লাগে। গভৰ্ণমেণ্ট এনেই তেওঁলোকৰ স্কিম আছে, গাঁৱলৈ বলক বুলি আমাৰ ডেপুটি কমিশ্যনাৰসকলক কয় যে প্ৰত্যেক ডেপুটি কমিশ্যনাৰে এটা ৰাতি এটা ৰাতি গাঁৱত থাকিব লাগে বুলি প্ৰগ্ৰাম আছিল, গাঁওটো ডেভেলপ কৰিব লাগে বুলি। কিন্তু এতিয়া গাঁওটো ডেভেলপ নকৰি তেওঁলোকৰ গাঁওটো আকৌ টাউনশ্বিপ কৰিবলৈ তাত বিচাৰি আছে। আৰু সেই বিচাৰি থকা লিডাৰ আদিত্য ৰাভা, তেওঁক এৰেষ্ট কৰিলে, আৰু কিমান এৰেষ্ট কৰিব নাজানো। আমি এইফালে চলাৰ প্ৰজেক্ট আমি বন্ধ কৰি আছোঁ, এই খটখটি ফালে। এই বন্ধ কৰা লিডাৰ চেমছন টেৰন, আমাৰ APHLC ল' ছেক্ৰেটাৰী, আৰু CC কমিটি প্ৰেছিডেণ্ট ৰিচো টেৰন, তেওঁকো এৰেষ্ট কৰিবলৈ চিঠি পঠাইছে পুলিচসকলে। এইবোৰ কাম লৈ পেলাই, এই বেআইনী কাম লৈ পেলাই, বেআইনীৰে আমাক এৰেষ্ট কৰি ট্ৰাইবেলসকলক এট্ৰচিটি কৰিবলৈ, শাস্তি দিবলৈ আমাক কৰি আছে। কিহৰ কাৰণে আমাক শাস্তি দিব? তেওঁলোকে ইচ্ছা কৰিছে শাস্তি দিব আমাক, কাৰণ আমাৰ নিজৰ মাটি ৰাখিবলৈ আমি চেষ্টা কৰিছোঁ, সেইকাৰণে আমাক শাস্তি দিবলৈ তেওঁলোকে কাম কৰি আছে। সেইকাৰণে আমি প্ৰটেষ্ট কৰিছোঁ, দাবী কৰিছোঁ যে এই এৰেষ্টেড মানুহসকলক, লিডাৰসকলক, তেওঁলোকক একো কেছ নোলোৱাকৈ, একো আইনৰ ধাৰা একো নলগাকৈ তেওঁলোকক ৰিলিজ কৰিব লাগে, আনকনষ্টিটিউচনেল ৰিলিজ কৰিব লাগে বুলি আমি ডিমাণ্ড কৰিছোঁ। কাৰণ এইটো ডাইৰেক্টেড টুৱাৰ্ডছ ট্ৰাইবেল, একো নাই
চিম্পুল এইটো আমাৰ ট্ৰাইবেলক মাৰিবলৈহে বিচাৰিছে এই বিজেপি চৰকাৰে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। আৰু বহুত দুখৰ কথা বা লাজৰ কথা, আমাৰ MLA সকলে ষ্টুজ নিচিনা একো কথা নকয়, তেওঁলোকে ক'বলৈ ভয় কৰিছে, ক'বলৈও নাজানে। এনেকুৱাবিলাককে ইলেকশ্যন জিকালে এইবাৰ, আৰু তেওঁলোকক তেনেকৈহে ব্যৱহাৰ কৰিলে। লগতে দুখৰ কথা, ইমান দিন আমি 6 শিডিউল আণ্ডাৰত, 6 শিডিউল এৰিয়া, হিল এৰিয়া, মিনিষ্টাৰ হ'বলৈতো আমাৰ 6 শিডিউল মানুহক এসময়ত মিষ্টাৰ গোস্বামীক দিছিল, আমি আপত্তি কৰা নাই, কাৰণ তেওঁ ট্ৰাইবেলসকলক মৰম কৰে। আৰু লগতে পিছত যোগেন মহনক দিছিল, আহোম, তেওঁক দিয়াও আমি আপত্তি কৰা নাছিলোঁ, কাৰণ তেওঁ আমাৰ এগেইনষ্টত মানুহ নহয়। কিন্তু বংগ সেনাসকলে ডিক্লেয়াৰ কৰিছিল 2000 বছৰত, পেপাৰত দিছিল, আৰু 2000 তাৰপাছত 2007 চনতো আকৌ তেওঁলোকে পেপাৰত দিছিল, 2001 চনতো পেপাৰত দিছিল যে কাৰ্বি আংলং আৰু এ পাৰ্ট অফ নগাঁও ডিষ্ট্ৰিক্টটো, নগাঁও জিলাটো বংগভূমি বনাব বুলি তেওঁলোকে কৈ আছিল। এতিয়া আমি ভয় কৰিছোঁ, আমি লাজো পাইছোঁ, সঁচাকৈ লাজ পাইছোঁ যে আমি APHRC সকলে কৈছিলোঁ যে আমি 6 শিডিউলটো পূৰা ইমপ্লিমেণ্ট কৰিম, আৰু যিবিলাকে ইলিগেলি ইয়াত আহিছে, থাকিছে, পটা লৈছে, ভোটাৰ লিষ্টত নাম সোমোৱাইছে, তেওঁলোকৰ নামটো ডিলিট কৰিম বুলি আমি কৈ আছিলোঁ। এতিয়া আমি ডিলিট কৰাটো পিছৰ কথা, এতিয়া আমাৰ HAD মিনিষ্টাৰটোকে বংগ সেনা মানুহ, সেইকাৰণে আমি আপত্তি কৰিছোঁ আৰু লাজ কৰিছোঁ আমি, আৰু ভয়ো কৰিছোঁ। কিয় ভয় কৰিছোঁ? কাৰণ আমাৰ MLA MP সকলকতো ষ্টুজ নিচিনা ৰাখি পেলাই তেওঁলোকক ব্যৱহাৰ কৰিছে, কিবা হাতিয়াৰ নিচিনা ব্যৱহাৰ কৰিছে আমাৰ কাৰ্বি আৰু ট্ৰাইবেলসকলক চেছ কৰিবলৈ। সেইকাৰণে আমি ভয় কৰিছোঁ।